हेलो एवरीवन आमार नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जानाइছো। আজি হল ঈদৰ পিছদিনাখন আৰু মই এই ভিডিওটো কমসে কম 14 দিন পিছতহে আপলোড দি আছো কাৰণ মোৰ বেটাৰ বহুত অসুখ বেমাৰে নাছাৰা হৈছে বহুত মানে দিগদাৰো কৰে সেইকাৰণে ভিডিওটো মই এডিট কৰাত বহুত লেট হৈ গৈছে দিয়াত আৰু এতিয়া বাজে ৰাতি 10:30 আমি আজি এতিয়া মানে খাই লৈ আমাৰ আখত আলহী আহিছিল হিয়তো খোৱাই লৈ বিদায় কৰিলো আমি নিজে খাই ললো লৈ পেলাই এতিয়া ওলাইছো লাইট চাবলৈ আমাৰ গোৱালপাৰাত কোট ঠাইত মানে লাইট লগাইছে সেলফি পইণ্ট বনাইছে হে চাবলৈ ওলালো প্ৰথমে আমি গলো মানে গৈ আছো এই ফাটিপাৰা ৰাস্তা দি আৰু ইয়াতে ৰং বিৰঙৰ লাইট লগাইছে আৰু অলপমান গৈয়ে তাতে পালো এটা সেলফি পইণ্ট ইয়াতে ৰখি দিলো আৰু আমি গতে কেইজনী কেইখনমান ফটো এতে উঠিম আৰু ইয়াতে ভিড়ো বহুত আছে আৰু এতিয়া ফটো কেইখন উঠিলো আৰু আমাৰ ফটো উঠা হল এতিয়া যাম আৰু এখন বেলেগ ঠাইত আৰু ইয়া আমি পিলপিলি দি গৈ আছো আৰু যদি আমি মানে খোজকাঢ়ি গলো হয় তেনেহলে আমি ভিডিওটো ভালকে কৰিব পাৰিলো হয় আৰু ইফানক লৈতো খোজকাঢ়িব নোৱাৰিম সেইকাৰণে পিলপিলি দি গৈ আছো যদি নহক আপোনালোকে ভিডিওটো চাই থাকক ইরফান ভাবি ইরফানৰ আব্বা ইফালে মো নহয় নহয় যে কি গেমাক্সিৰ গন্ধ গেমাক্সি দিছে নহয় এই যে পানীৰ গন্ধ এটাও দেখছে গেমাক্সিৰ গন্ধ পানীৰ গেমাক্সি ইরফান ইরফান হাই দে দে হাই দে আবু কত আছে কি গন্ধ কি গন্ধ পানীৰ গন্ধ না গেমাক্সি দিছে দেখ খেলনার দোকান বসে দেখছা ইরফান দেখ খেলনার দোকান লাইট আমি লোবা বলো কিবারে এরপরা ইরফানের কানে লাগবো গাইস আমি আহি পালো আমবাড়ি আর আমবাড়ির এখন আমবাড়ি রাস্তা ভিতরে সময় যাবলো ইয়াতে লাইট মানে ডিম লাইট লগাইছে মানে ভালো মানে কিন্তু সেলফি পয়েন্ট আছে তাকে আমি আহিলো আর ইয়াতে ফটো কেইখন উঠো ইরফান ইরফান ইফালে ঘুর ও পাইতে লারি আছে কত লাইন দিয়ে আছে এই দেখ এই দেখ পানি গিলা পানি জানি পড়ে না যার পানি লারবি না লাগে যা না লাগে আৰু আমি আহি পালো এতিয়া নয়াপাৰা সবচে মানে আমাৰ গোৱালপাৰাত যদি লাইটিং ভাল হৈছে নয়াপাৰাখনে বহুত ধুনীয়া হৈছে আৰু ঈদৰ দিন বুলি ইমানে ভিৰ আছিল মানুহ মানে খোজে কাৰব এইখিনি বৰ ঠাই নাছিল যি কি নহক আমি আৰু ঈদৰ পিছদিনা আহিছো ইমান এটা ভিৰ না ৰাতিও হৈছে বহুত আৰু চাইও অলপ ভাল লাগিব কিন্তু মই মানে ভিডিও বেছি ভালকে কৰিব পৰা নাই কাৰণ মই ইৰফানকো ধৰিব লাগে ভিডিও কৰিব লাগে যিখিনি পাৰিছো কৰিছো আপোনালোকে প্লিজ চাই থাকক নয়াপাৰাৰ ভিউ এয়া
চলো হাতি যাং তো আমি পিলপিটা লৈ ফেক আমি পিলপিটা লাগত লৈ যাব আমি হাতি যাং इरफान आइफान लाल लाइट अब घूम लगा नहीं क्या शांति लगी ऐसे पूरी शांति আমার ইফানৰ খুব ভাল লাগছে ঘুরবা পাইছে যে রাতি 12টা বাজছে তথাপিতো তার ঘুম লাগা নাই মোর বিকিয়া ঘর দুছি আৰু আমি আহি পালো কিসমতপুৰ আৰু ইয়াৰে লাইটিংবোৰ বহুত ধুনীয়া হৈছে আজিলৈকে মই 2-3 বছৰ আহিলো মানে ইয়াতে বহুত ভাল ধুনীয়া হয় প্ৰত্যেকবাৰে মানে বেলেগ কৰি লাইটিং কৰে বহুত ধুনীয়া লাগিছে ইয়াৰ ভিউটো চাই আৰু তাৰ লগত আৰু ইফাল ইয়াৰ লাইটিংটো চাই বহুত ধুনীয়া লাগিছে আৰু তাৰ পিছত ইফালে এটা সান আৰু মেঘৰ সেলফি পইণ্ট বনাইছে তাতে সানত বহি পেলাই ফটো উঠা যায় এখানে ইরফানক এখানে ফটো উঠালো আমিও উঠিলো আর ইয়াত ভিড়ও বহুত এয়া চাওক কিমান ধুনীয়া হৈছে ইরফানে ফটো উঠি আছে খুলি গেছে বাদ দে ঘৰতে যাম আমাৰ লাইট দেখা শেষ আৰু এতিয়া আমি ঘৰ গৈ আছো লাষ্ট ইটাই আছিল কিসমতপুৰত Hey guys, ঘৰ আহি পালো আহি মুখ হাত ধুই আহিলো আৰু ইরফান ৰাস্তাতে মানে পিলপিলিতে ঘুমাই গৈছে তাক আহি খুৱাই দিছো আৰু আজি ভিডিওটো ইয়াতে শেষ কৰিলো যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিম প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই